বন্ধ হ'বলৈ জ্বলাইছে আৰু কাক বিচাৰিছা কিবা মনে মনে কিবা আহি বিচাৰিছা নেকি সেইবিলাক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি চাওক আজি মই ধুতি পিন্ধি ওলাইছোঁ আমাৰ ঘৰৰ ওচৰতে জানামুখত বাইপাছৰ ওচৰত এখন পৰম্পৰাগতভাৱে সকাম কৰে নৰাচিগা ভোজ বুলি কয় নৰাচিগা বিহু বুলি কয় সেই তালৈ যাবলৈ ওলাইছোঁ এতিয়া সেৱা ধৰিবৰ কাৰণে চাকি জ্বলাবৰ কাৰণে বহুত লোক আহে তাত চাকি জ্বলাবৰ কাৰণে আমি দেখুৱাম এই নীতি নিয়ম বা এই যি পৰম্পৰাটো কেতিয়াৰ পৰা চলি আছে কিমান দিনৰ পৰা পালন কৰি আছে আৰু কোনে পালন কৰে আমি সকলোবোৰ দৃশ্য দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আহি পালোহি জানামুখৰ বাইপাছৰ ওচৰত যাওঁগে নেকি অঁ তিনিচুকীয়া জানামুখৰ বাইপাছৰ ওচৰত বহুত মানুহ আহিছে চাওক চাৰিওফালে গাড়ী মটৰ চাইকেল ভিৰ আৰু সেইফালে সকলোৱে চাকি জ্বলাইছে আমি ওচৰত গৈ দেখুৱাম তো মোৰ পিছফালে আপোনালোকে দেখিছে ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা এই গাঁওখনৰ লগতে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সেই লোকসকলে নিজৰ নিজৰ যি মনোবাঞ্ছা পূৰণৰ বাবে তেওঁলোকে এনেদৰে চাকি জ্বলাই সেৱা কৰিছে এইটো আচলতে পৰম্পৰাগতভাৱে বহুদিনৰ পৰা আচলতে আগৰ পৰা চলি আহিছে প্ৰথমে ময়ো আহিছোঁ যেতিয়া মই সেৱা ধৰি লওঁ চাকি তাকি জ্বলাই লওঁ তাৰপিছত বাকীখিনি নিয়ম নীতিখিনিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সকলোখিনি নিয়ম নীতি আপোনালোকক দেখুৱাম এয়া আমাৰ বেটীয়ে সেৱা কৰিবৰ কাৰণে গামোচা লৈছে মূৰত বেটী কি কৰিবা এতিয়া বন্ধুসকল মই আৰু মা দুয়োজনে এতিয়া চাকি জ্বলাম চাকি জ্বলালোঁ এতিয়া সেৱা কৰিম গতিকে সেৱা কৰি লওঁ তাৰপিছত আপোনালোকক গোটেই নিয়মখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম চাকি তাকি জ্বলাই শেষ কৰিলোঁ আৰু এবাৰ আমাৰ মৰমৰ ভণ্টিজনী লগ পাইছোঁ এজনী ৰিজুমণি সিহঁতৰ ঘৰৰ ওচৰতে একেবাৰে ওচৰতে হৈছে ৰিজুৱে কিবা এটা ক'ব আজি কেনেকুৱা লাগিছে ইয়াত চাকি জ্বলালা নাই জ্বলালোঁ বহুত ভাল লাগিছে চাকি জ্বলাই কিনি কি মানে হেৰি কৰিলা আৰু মনৰ আশা পূৰণ হ'বলৈ জ্বলাইছে আৰু কাক বিচাৰিছা কিবা মনে মনে কিবা আহি বিচাৰিছা নেকি সেইবিলাক মাগিছে আৰু কিবা এটা হয় নেকি মোক ক'ব নোৱাৰি ন তো চাকি তাকি জ্বলাই আমাৰ কমপ্লিট হৈ গ'ল তাইও চাকি জ্বলালে লগ পালোঁ ইয়াত ভাল লাগিলে সকলোৱে আহিছে আৰু বহুত মানুহ আহিছে সকলোৱে মানে চাকি জ্বলাইছে আমি গোটেই নিয়ম নীতিখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি কাৰণে এইখন পতা হয় এই ভোজখন সেইটো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াত মানে মেইন যিডোখৰ চাকি জ্বলোৱা ঠাই আৰু গৰখীয়া লোৱা ডেকাসকল যিডোখৰ ঠাইত থাকে বা ভাত বনাই আছে বা চাহ তাহ ইত্যাদি বনাই আছে এই ঠাইডোখৰত আচলতে মহিলাৰ প্ৰৱেশ নিষিদ্ধ মানে মহিলা প্ৰৱেশ কৰিব নোৱাৰে এইটো এটা পৰম্পৰাগত নীতি কি কাৰণে নোৱাৰে আচলতে ইয়াতো এটা ঐচ্ছিক আচলতে বিষয় সোমাই আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি এনেদৰে চাকি বন্তি জ্বলাইছে আৰু চাকি বন্তি জ্বলোৱাৰ পিছতেই তেওঁলোকে ভাৰ আনিছে কিছুমানে আৰু এই ভাৰবিলাক যিবিলাক আপোনালোকে ভাৰ দেখিছে এইসমূহ ভাৰ আনিছে এই ভাৰসমূহ কালিলৈ পুৱা তেওঁলোকে ইয়াত যি গৰখীয়া ডেকা জীয়ৰীসকলে তেওঁলোকে একেলগে ভোজ ভাত খাব গোটেই ইয়াত আপোনালোকে দেখিছে বহুত লোক আহিছে আৰু লোকসকলে নিজৰ নিজৰ মনৰ আশা পূৰণৰ বাবে তেওঁলোকে এগজি বন্তি জ্বলাই চাকি জ্বলাইছে ধূপ জ্বলাইছে আৰু এই যি নিয়ম ইয়াত জানামুখ গাঁৱত এই বাইপাছৰ কিনাৰত এই যি পৰম্পৰা এই পৰম্পৰা কিয় পালন কৰা হয় ইয়াৰ স্থানীয় এজন যুৱক আছে তেওঁ ক'ব ধৰণীদা আছে ধৰণীদাই ক'ব কি কাৰণে আচলতে এই যি নৰাচিগা ভোজ বুলি কোৱা হয় কিছুমানে নৰাচিগা কিছুমানে বিহু বুলি কোৱা হয় কি কাৰণে পাতে গোটেইখিনি পোনপ্ৰথমে ভাইটি তোমালৈ স্বাগতম জনালোঁ আমাৰ নাহজান নাহৰতলী ইতিবৃত্তৰ ফালৰ পৰা আমাৰ এই ব্যক্তিগত ক'ব গ'লে আমাৰ এখন নৰাচিগা বিহু বুলি কোৱা হয় আৰু ইয়াতে আমাৰ গোটেই ডেকা গাভৰু আৰু পৰম্পৰাগতে আজি চাকি বন্তি জ্বলাব তাৰপিছতে ভাৰবিলাক দি কেনে
যাৰ যি মংগলৰ কাৰণে প্ৰাৰ্থনা কৰে তেখেতলোকক আমাৰ আহিব বয়সস্থ ভকতবৃন্দসকল আহিব তেখেতলোকে মানে আপোনাৰ যিবিলাক ভাড়াবিলাক বয়সস্থ আমাৰ ভকতবৃন্দসকলে ল'ব তাৰ পাছতেই হ'ল মই ক'ব গ'লে বিশেষকৈ মানে এনেকুৱা কথাটো হ'ল এইটো মানে মোৰ দেউতাৰ মানে এনেকুৱা ইতিবৃত্ত আমাৰ মানে পৰম্পৰাগত ঐতিহাসিক সেইটো কাৰণে মানে আমি উপৰিপুৰুষৰ পৰা আমি যিমান দিনৰ পৰা দেখিছোঁ মই ক্লাছ 3 পৰা মই গৰুখীয়া লোৱাৰ লগত মই হুঁচৰি গোৱা লোৱা মানে সেই ক্ষেত্ৰতে মানে কি হ'ল মই যেতিয়াৰ পৰা দেখিছোঁ ইয়াত মানুহ আৰু আমাৰ এই বন্তি প্ৰজ্বলন কৰে আৰু অন্যান্য যিমান মানে ৰাইজসকলে আহি কেনে যি পৰম্পৰাগত এনেকুৱা কিবা শক্তি আছে নেকি যি শক্তি মানে বিশ্বাস কৰি আচলতে লোকসকলে সেইটো নিশ্চয় ক'ব লাগিব তোমাক ভাইটি মানে এইটো এনেকুৱা এটা হয় তেখেতলোকৰ মনোবাঞ্ছা পূৰণ হৈছে সেই গতিকে যোৱা বছৰ যেনেকৈ কৈ থৈ গ'ল তেখেতলোকৰ মনোবাঞ্ছা পূৰণ হোৱাৰ লগে লগে তেখেতলোকে আকৌ নিশ্চয় আহে আৰু সেই অনুপাতে আজি আমাৰ জানো গৰুখীয়া ইতিবৃত্ত আৰু কিমান লোক মানে আজিৰ দিনটোত আহিছে কিবা তুমিতো নিজে দেখিছা ইয়াত মানে 1000 ওপৰতে বন্তি জ্বলিছে আৰু আহি আছে ৰাইজসকল মানে সময় অনুযায়ী মানে আমাৰ ৰাতি 12টাৰ পৰা ভকত বৈষ্ণৱসকলে মানে আপোনাৰ ভাড়বিলাক ল'ব তাৰপিছত মানে 12 বজাৰ পিছত মানে ভকতসকল আহিব হয় তাৰপিছতে আপোনাৰ ৰাতিপুৱা খিনিত ল'ৰা ছোৱালী মানে গৰুখীয়া সমাজৰ যোনটো ভোজ সেই ভোজটোৰ কাৰণে আমাৰ গৰুখীয়া ল'ৰা ৰান্ধনি আৰু তাৰপিছতে থাকিব আপোনাৰ ছোৱালী হিচাপত থাকিব মানে শাক পাচলি কাটিবলৈ ঠিক তেনেকৈ মানে ৰাইজৰ মানে আজি এইখিনি নিয়ম কৰাৰ পিছত গোটেই ৰাতি আপোনালোকে ইয়াতে থাকিব হয় আজি গোটেই ৰাতিটো থাকিব লাগিব কাইলৈ মানে কাইলৈ গৰুখীয়া ভোজ খোৱা হ'ব হয় কাইলৈ আপোনাৰ শেষ পৰ্যায়লৈকে আমি থাকিব লাগিব এইটো মানে ইতিবৃত্তৰ পৰা চলি অহা আৰু সেই ইতিবৃত্তটোৰ কাৰণে আমি আজি দেখাই অহা প্ৰজন্মই আমাক যেনেকৈ দেখাই থৈ গৈছিলে ঠিক তেনেকৈ আমি কৰি থাকোঁ ঠিক আছে ধন্যবাদ মানে জুই ফুৱাই আছে আৰু ধুনীয়াকৈ বাদাম খাই আছে তেওঁলোকৰ সৈতে মই কথা পাতিম চাব আপোনালোকে কি কাৰণে আহিছে ইয়াত তেওঁলোকে কি বিশ্বাস কৰি আহিছে ইয়াত চাকি জ্বলাবলৈ আহিছে ভাড় দিবলৈ আহিছে কি কাৰণে আহিছে মই সেইটো তেওঁলোকক সুধিম আপোনালোকে চাই থাকিব আপুনি তালপথাৰ পৰা আহিছোঁ মহং তালপথাৰ ইয়াত কি কাৰণে আহিছে গৰুখীয়া থানত আজি এই বছৰ 5 বছৰ হৈছে আহি থকা ইয়ালৈ অহাৰ পৰা তাৰমানে ঘৰখন ভালভাগনি শান্তিলৈ আহিলে সেইকাৰণে আহি আছে 5 বছৰ হৈ গ'ল 5 বছৰ হৈছে তো বন্ধুসকল ইমানেই আছিল আজিৰ ভিডিঅ'টো আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক এই নৰাচিগা বিহু বা নৰাচিগা ভোজখনৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আগলৈ যদি আৰু ইয়াতকৈ ভালকৈ যদি কাৰোবাৰ পৰা জানো মই নিশ্চয়কৈ আপোনালোকৰ আগত অৱগত কৰিম নিশ্চয়কৈ আপোনালোকক ইয়াৰ বিষয়ে ইয়াৰ ঐতিহ্য পৰম্পৰা সম্পৰ্কে মই আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিম আৰু ইমান পৰা আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে মোৰ ফেচবুক পেজটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট কৰি জনাব আচলতে কেনেকুৱা পাইছে মোৰ ভিডিঅ'সমূহ আপোনালোকে জনালেহে মই আচলতে গম পাম মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগিব বা আপোনালোকে কেনেকুৱা পাইছে যদি ইউটিউবত চাই আছে তেন্তে ইউটিউবৰ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ ধন্যবাদ